সন্দৰ্ভত কি কয়? এবাৰ আমাৰ আপোনালোকে জানে যে আমাৰ মাহেকীয়া হিচাপত আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিং আৰু নাৰ্কটিক্স কণ্ট্ৰলৰ এনকৰ্ড মিটিং হয়। এই দুখন মিটিং আমাৰ প্ৰতি মাহতে এবাৰকৈ হয় আৰু এইবাৰ আমি এইটো ভাবিলোঁ যে এই মিটিংখন এইবাৰ ডিফু গভৰ্ণমেণ্ট কলেজতে কৰা যাওক। ইয়াৰ উদ্দেশ্য এইটোৱে আছিলে যে মিটিংখন অফিচিয়েল যিখিনি পাৰ্ট আছে সেইখিনিতো হ'বই, তাৰ লগতে আমাৰ যিখিনি ইয়াৰে ল'ৰা ছোৱালী আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যিটো বয়সত ইয়াতে এইখিনি সময়তে আমি ড্ৰাগ এবিউজ বা এনেকুৱা কিছুমান সমস্যা, লগতে ৰোড ছেফটি ৰিলেটেড কিছুমান সমস্যা আমি পাওঁ। তো এইটো একে সুযোগতে আমি এটা এৱেৰনেছ বা এটা সজাগতামূলক এটা অভিযানো আমি একে সময়তে কৰিব পাৰোঁ বুলি ভাবি সেই উদ্দেশ্যৰে আমি প্ৰথমে ল'ৰা ছোৱালীখিনিৰ লগত, ছাত্ৰ ছাত্ৰী আৰু ফেকাল্টিৰ লগত এটা সজাগতামূলক অভিযান আমি এটা সভা পাতিলোঁ। তাতে ড্ৰাগ এবিউজ, ড্ৰাগ এৱেৰনেছৰ ওপৰত, লগতে আমাৰ ৰোড ছেফটিৰ ওপৰত আলোচনা কৰা হ'ল আৰু তেওঁলোকৰ পৰাও নিজৰ যি প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰা হ'ল, উত্তৰ দিয়া হ'ল আৰু কিবা যদি ডাউট আছে সেইবিলাকো আঁতৰাবলৈ চেষ্টা কৰা হ'ল। আৰু তাৰপিছত আমি আমাৰ যিটো অফিচিয়েল বিষয়ববীয়াসকলৰ লগত যিখন আমাৰ পৰ্যালোচনা বৈঠক হয় সেইখন আমাৰ ইয়াতে অনুষ্ঠিত কৰা হ'ল। আমাৰ প্ৰতি মাহতে আমি এনালাইচিছ কৰি থাকোঁ। যেনেকৈ যোৱা মাহত এই মাহত আমাৰ 3টা ফেটেলিটি হৈছে আৰু আজিও আমাৰ যিখন ৰোড ছেফটি মিটিং হৈছিলে তাতে আমি সেই কেছকেইটা কিহৰ কাৰণে এক্সিডেণ্ট হৈছে, কিহৰ কাৰণে ফেটেলিটি হৈছে, কিহৰ কাৰণে মৃত্যু হৈছে, এইবিলাকৰ ওপৰত পৰ্যালোচনা কৰা হৈছে। আপোনালোকে জানে আমি কেইদিনমান আগতেও যিকেইটা ছাইট এক্সিডেণ্ট হৈছিল তাতে মই আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগত একেলগে আমি সেই জাগাকেইটা ভিজিটো কৰিছিলোঁ, ঠাইখিনি আমি পৰিদৰ্শন কৰিলোঁ আৰু তাতে আমি কিছুমান ডাইৰেকশ্যন আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া গৈছিলে। সেইখিনি আজি আমি মিটিঙত আমি পৰ্যালোচনা কৰিলোঁ যে সেইখিনি গোটেইখিনি ডাইৰেকশ্যন ইমপ্লিমেণ্ট কৰা হৈছে নে হোৱা নাই আৰু কি কৰিবলৈ বাকী আছে। ৰেটটো কোৱাটো বহুতকেইটা ফেক্টৰ আছে, কিন্তু আমি প্ৰতি মাহতে আমি কিছুমান আমি মাহ হিচাপে কৰোঁ যে এই মাহৰ লগত যোৱা বছৰৰ একে সময়তে কেনেকুৱা সংখ্যাটো কিমান আছিলে আৰু এইবাৰ আমাৰ দেখিছোঁ যে আমাৰ সংখ্যাটো কমিছে। কিন্তু সেইটো এটা ডাইনামিক নাম্বাৰ এটা সলনি হৈ থাকে। আমি সেইকাৰণে চেষ্টা কৰোঁ যাতে সংখ্যাটো কমাই আনিবলৈ আমি যিমান পাৰোঁ সেইটোৱে চেষ্টা কৰি আছোঁ। থেংক ইউ।